সকলোলৈকে নমস্কাৰ। এইবাৰৰ মূল্য পৰোপকাৰ। পৰোপকাৰৰ মহত্ব। আপুনি কেতিয়াবা নদীয়ে নিজৰ পানী খোৱা দেখিছেনে? নতুবা কেতিয়াবা বৃক্ষই নিজৰ ফল খোৱা দেখিছেনে? নিশ্চয় নাই দেখা। নদীয়ে নিজৰ পানীনো কেনেকৈ খাব? এজোপা গছে তাতেই লগা ফলনো নিজে কেনেকৈ খাব? সত্যটো এয়াই যে এখন চৰিতা অৰ্থাৎ প্ৰবাহিনী নদীয়ে জীৱনভৰ আনৰ কাৰণেই বৈ থাকে। নদীয়েতো পাৰলৈ অহা পশু পক্ষী প্ৰাণী আৰু তৃষ্ণাতুৰ পথিকৰ তৃষ্ণা দূৰ কৰি যায় আৰু ডাঙৰ নদীৰ লগত মিলিত হয়, নতুবা শেষত সাগৰত গৈ বিলীন হৈ যায়। প্ৰখৰ ৰ'দত থিয় দি থাকিলেও বৃক্ষই পথিকক ছাঁ দিয়ে আৰু ভোকাতুৰক ভোজন বা ফল মূল আদি দিয়ে। নদী আৰু বৃক্ষ জড় হ'লেও সদায় পৰোপকাৰ কৰি যায়। বিশ্বৰ প্ৰকৃতিয়ে এই বিশ্বত এনেধৰণৰ সুন্দৰ সংৰচনাৰ সৃষ্টি কৰিছে, য'ত জীৱ আৰু জড়ৰ পৰস্পৰৰ পৰোপকাৰৰ কাৰণে এই বিশ্ব সংসাৰখন অনাদিকালৰ পৰা অনন্ত কাললৈ সঞ্চালিত হৈ আছে। আপুনি যদি এই বিশ্ব প্ৰকৃতিৰ মাজৰ পৰিৱেশ তন্ত্ৰত এবাৰ চকু ফুৰাই চায়, তেন্তে নিশ্চয় এই পৰোপকাৰৰ ৰহস্যক অনুভৱ কৰিব পাৰিব। নিজৰ কাৰণেতো জীৱন সকলোৱে জীয়াই থাকে, কিন্তু মহান তেওঁ হয় যি আনৰ কাৰণে জীয়াই থাকে। যদি এজন ব্যক্তি মনুষ্য, প্ৰকৃতি, পশু পক্ষী আদিৰ কাৰণে যদি অলপো উপকাৰীয়েই নহয়, তেন্তে তেওঁৰ জীৱনৰ মহত্বইনো বা ক'ত? যি ব্যক্তিয়ে নিজৰ ত্যাগ আৰু সাধনাৰ জৰিয়তে যোগ্যতা অৰ্জন কৰি নিজৰ সামৰ্থ্যৰ দ্বাৰা আনৰ উপকাৰ কৰি যায়, আৰু যি ব্যক্তিয়ে নিজৰ সৰ্বস্ব আনৰ উপকাৰৰ কাৰণে উচৰ্গা কৰে, তেনে ব্যক্তি সদায় পূজনীয় তথা অমৰ হৈ যায়। বাস্তৱতে পৰোপকাৰৰ দৰে মানৱ ধৰ্ম নাই। পৰোপকাৰ অৰ্থাৎ অসহায়, নিৰ্বল, গৰীব বা প্ৰয়োজন থকা ব্যক্তিক নিস্বাৰ্থভাৱে সহায় কৰা। কোনো লোকচান বা অপকাৰ কৰা ব্যক্তিকো সময়ত যথাযোগ্য সহযোগ দিয়া। মানৱ বা প্ৰাণী মাত্ৰৰে হিতৰ কাৰণে কৰা কামো পৰোপকাৰেই হয়। প্ৰতিফলৰ ইচ্ছা বা অপেক্ষা নকৰি বিবশ ব্যক্তিক অন্তৰৰ পৰা দিয়া সহায়ো পৰোপকাৰেই হয়। আৱশ্যকতা অনুসাৰে অসহায় কিন্তু সুপাত্ৰক দিয়া দানো পৰোপকাৰ। আজিৰ বিশাল ব্ৰহ্মাকুমাৰীজ সংস্থাৰ সংস্থাপক ব্ৰহ্মা বাবা পৰোপকাৰৰ জীৱন্ত উদাহৰণ আছিল, যি গৰীব দুখীয়াসকলক খোলা হাতেৰে দান কৰিছিল। তেওঁৰ নিজৰ চল অচল সকলো সম্পত্তি মানৱৰ উত্থানৰ কাৰণে এই অনন্য আধ্যাত্মিক সংস্থাত সমৰ্পণ কৰি মানৱৰ সেৱাত লগাই দিলে। একালৰ সকলোৰে পৰিচিত মাদাৰ টেৰেছাই অসংখ্য গৰীব আৰু অসহায় লোকক দেশ বিদেশ নিৰ্বিশেষে সহায় কৰিলে আৰু পৰোপকাৰৰ দেৱী হৈ গ'ল, আৰু সেইকাৰণে তেওঁ মাদাৰ টেৰেছা নামেৰে পৰিচিত হ'ল। এনেকৈয়ে বিশ্বৰ চুকে কোণেও অতীজৰে পৰা অনেক পৰোপকাৰী ব্যক্তিৰ জন্ম হৈছে। তেওঁলোকৰ কীৰ্তি আৰু অমৰ যশস্যা নিজ নিজ ক্ষেত্ৰখনত গুঞ্জৰিত হৈ আছে। পৰোপকাৰ সকলোৱে গোটেই বিশ্ব সংসাৰৰ কাৰণে সমানে কৰিব নোৱাৰিব পাৰে, কিন্তু সৰু সৰুকৈ সকলোৱে নিজ নিজ ক্ষেত্ৰখনত পৰোপকাৰ কৰি আনন্দ লাভ কৰিব পাৰে। সমাজৰ কোনো সামাজিক কাৰ্যত সহযোগিতা আগবঢ়াই কাৰ্যৰ সফল ৰূপায়ণ কৰা, সন্মুখত উপস্থিত থকা আপোন বা পৰ কোনো ব্যক্তিক তেখেতৰ প্ৰয়োজনীয়তা আৰু পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নিস্বাৰ্থভাৱে সেৱাভাৱ লৈ নতুবা কম খৰচতে সহায়ৰ হাত আগবঢ়োৱাটো পৰোপকাৰেই হয়, আৰু এনেকৈয়ে দহৰ উপকাৰ সাধন কৰিও পৰোপকাৰৰ আনন্দ পোৱা যায়। বাস্তৱতে গাখীৰত যেনেকৈ ঘি বা মাখন লুকাই থাকে, ঠিক তেনেকৈয়ে পৰোপকাৰৰ মাজতে স্ব উপকাৰো লুকাই থাকে। এই মহান গুণৰ আধাৰতেই সৃষ্টিত সুখ শান্তিৰ সংসাৰ ৰচনা কৰিব পাৰি। এই মহান গুণৰ ধনী ব্যক্তি দুখ ভৰা পৃথিৱীত ঈশ্বৰৰ সমান হয়। এই গুণৰ অধিকাৰী হ'বলৈ লাগিব মানৱতাৰ গুণ, যি হৃদয়ত প্ৰেমৰ গংগা বৈ থাকে, যি অন্তৰৰ মন্দিৰত দয়াৰ দেৱী থাকে। এনে উদাৰ অন্তঃকৰণৰ ব্যক্তিয়েই পৰোপকাৰী হ'ব পাৰে। এই মানৱীয় গুণৰ পৰাই মনত সঁচা
তৃপ্তি আৰু সন্তোষ পোৱা যায়। অতঃ পৰোপকাৰী হওক আৰু পুণ্যৰ বৃদ্ধি কৰক, এয়াই আমাৰ আপোনালৈ আন্তৰিক শুভকামনা থাকিল। ধন্যবাদ।